নমস্কাৰ বন্ধুসকল, পংকজ ফুকন শিকাৰী চেনেলটোলৈ স্বাগতম। বন্ধুসকল, আজি আমি আহি আছো গাহৰি পোৱালি নিবৰ বাবে। চ' আমি গাড়ীত কেনেকৈ বক্সত গাহৰি পোৱালি লৈ যাম আৰু কোন জেগাৰ পৰা নিব আহিছোঁ আৰু ফাৰ্মখন কিমান ডাঙৰ, কি কি ব্ৰীড তাত ৰাখিছে সবিশেষ দেখাই থাকিম। ত' আহকচোন আমি ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰোঁ। যিহেতু আন্ধাৰ হৈ আছে, তাত নিপুণিতে চাব পাৰিম নহয় ন? ঘৰটো অৱস্থিত, আপোনাৰ ফাৰ্মখন মানে কেনেকুৱাকে চলাই আছে, অলপমান ফাৰ্মিঙৰ বিষয়ে জনাব নেকি? নমস্কাৰ, মোৰ নাম প্ৰতাপ চৌধুৰী আৰু আমি আমাৰ লোকেশ্যনটো হৈছে বা আমাৰ এৰিয়াটো হৈছে আমি গাঁও আমাৰ নগাহাট ডাবুলহাজী আৰু আমাৰ থানা চৰাইখন আৰু জিলা আমাৰ চৰাইদেউ আৰু আমাৰ প্ৰায় হাতীঘাটি আৰু বৰহাট প্ৰায় নিচেই ওচৰ, প্ৰায় 7 কিলোমিটাৰ হাতীঘাটি, 7 কিলোমিটাৰ বৰহাট। আৰু বৰ্তমান ফাৰ্মো ঠিকে চলি আছে, প্ৰায় 8 চনত ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়াও আস্তে আস্তে আগবাঢ়ি আছোঁ ফাৰ্মৰ দিশত। আপোনাৰ টোটেল ফাৰ্মত কিমানমান গাহৰি আছে? এতিয়া মোৰ ঘৰত প্ৰায় 40ৰ ওপৰত, 40টা প্লাছ। চনৰ পৰাই ফাৰ্ম কৰি এটা সুফল পাবৰ কাৰণে সক্ষম হৈছে আৰু আপুনি অসমৰ আমাৰ যোনখিনি উঠি অহা যুৱ প্ৰজন্ম, কি ক'ব ফাৰ্মৰ বিষয়ে? এতিয়া উঠি অহা যুৱ প্ৰজন্মক মই এটাই অনুৰোধ জনাইছোঁ, ফাৰ্মিং লাইনত আমাৰ বিভিন্ন ফাৰ্মিং আছে, যেনে ব্ৰইলাৰ ফাৰ্ম, গাহৰি ফাৰ্ম, গৰু ফাৰ্ম, হয় নাই, মানে ডায়েৰী ফাৰ্ম, ছাগলী ফাৰ্ম। তো এইকেইটাৰ উপৰি যদি গাহৰিটো যদি আমি চাওঁ, তেতিয়াহ'লে গাহৰিটোত প্ৰফিট অলপ বেছি। গতিকে মোৰ ফালৰ পৰা এটা পৰামৰ্শ আগবঢ়াওঁ, গাহৰি যদি ভাল ধৰণে কৰা যায়, তেতিয়াহ'লে গাহৰিত বেলেগ ফাৰ্মতকৈ অলপ প্ৰফিটেবল বেছি পায়। তো আপোনালোকক মই দেখাবলৈ গৈ আছোঁ, চাওক এইখন ফাৰ্মখন, আৰু তেখেতৰ ফাৰ্মখন খুব সুন্দৰকৈ এয়া ওপৰৰ ফালে দেখিছে, মানে আপোনাৰ আমাৰ যোনটো টকৌপাত দি পেলাই নিৰ্মাণ কৰিছে। যিহেতু টিঙৰ কষ্টিংটোও বেছি আৰু টিংখিনি গৰম হৈ যায়, সেইটো কাৰণে আপোনাৰ আমি তেখেতসকলে টকৌপাত ইউজ কৰিছে। আৰু এইফালে দেখিছে এয়া ফাৰ্মত হেমচাৰ আছে এইফালে, আৰু য়ৰ্কশ্বায়াৰ দেখিছে, খুব সুন্দৰ ব্ৰীডৰ য়ৰ্কশ্বায়াৰ আছে। চ' এয়া চাওক, য়ৰ্কশ্বায়াৰ খুব সুন্দৰ ব্ৰীড, আৰু এইটো হ'ল F1 ব্ৰীডত আছে। আৰু এইফালে আছে এয়া 4জনী একেলগে। চ' ইয়াত যিমানখিনি আছে প্ৰায়খিনি সংখ্যক মাইকী মানে, চ' চাও হয়। চ' সেইটো কাৰণে তেখেতে বেছিকেলি পোৱালি প্ৰডাকশ্যনৰ কাৰণে বেছিকৈ আপোনাৰ ফাৰ্মখন জনাজাত। চ' আপোনালোকক মই দেখাই আছোঁ তেখেতসকলৰ ফাৰ্মখন, খুব সুন্দৰ এটা পৰিৱেশ আৰু খুব সুন্দৰকৈ তেখেতে ৰাখিছে। আৰু এইটো চাইডে এয়া দেখিছে, এয়া গ্ৰেছ ষ্টেচন নতুনকৈ বনাই আছে। যিহেতু তেখেতে ইয়াত বৰ্তমানলৈকে সোমোৱা নাই, কিন্তু গেছ ষ্টেচন ক্ৰিয়েটত মানে খুব সোনকালে ইয়াত গাহৰি ৰখাৰ ব্যৱস্থা তেখেতসকলে কৰিছে। আৰু এইটো চাইডে এয়া দানা খোৱাৰ কাৰণে পাত্ৰ বনাই দিছে একেলগে। চ' এনেকেই বন্ধুসকল গোটেই ফাৰ্মখন তেখেতে মানে নিৰ্মাণ কৰিছে, আৰু এটা খুব সুন্দৰ মানে দেখাত ভাল হৈছে। তো তেখেতলৈ আমাৰ অশেষ ধন্যবাদ থাকিলে। দিৱকটো মানে য়ৰ্কশ্বায়াৰটো শান্ত, খালি খানা দিব তোমাক ৰাবা চিঞৰে, সেইটো বেলেগ কথা, চবে চিঞৰে, কিন্তু এনেই আদাৰৱাইজ আদাৰ টাইমত কিন্তু তেহেঁতি বহুত শান্তকৈ থাকে, বেছি উৎপাত নাই। চ' ফাইনেলি আমি এয়া লৈ আহিছোঁ আমাৰ গাড়ী বোৰটো, মানে গাহৰি বোৰটো চব মই ইয়াত দেখাম। দেখিছে সুন্দৰকৈ গাড়ী এতিয়া হাৱা খাই আহিছে, আৰু খুব এটা সুন্দৰ চাইজৰ। অকণমান লেটিং কৰিলে একো নাই, কিন্তু ইয়াৰ চাইজ মই ক'ম যে আপ টু 16+ আছে। খুব এটা সুন্দৰ বোৰ তেখেতে আমাক প্ৰভাইড কৰিছে। চব চক এই খুব সুন্দৰ বোৰ দিছে।